গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আজি দেখাতে গৰু বিহু, তো মানে গৰু নোৱাব, মাহ হালধি পিচি, তাৰপিছতে আকৌ সন্ধিয়া হুঁচৰি গাব। তো কি কৰোঁ আজিৰ দিনটোত সকলোখিনি দেখাই আছোঁ। এইটো যেন চাই থাকক, সেইখিনি খুলি লওঁগৈ, তো দেখাই আছোঁ বলক। তো এয়া মই মাহ হালধি পিছোঁ আৰু এতিয়া মোৰ মাহখিনি খুন্দি হৈ গ'ল। এতিয়া মই হালধিখিনি পিচি লওঁ, তাৰপিছতে চাটবাই বনাব লাগিব। তো গাইজ মোৰ এয়া মাহ আৰু এয়া হালধি পিচি হৈ গ'ল। এতিয়া পাপাই চাটবাৰি বনাব, তাৰ কাৰণে জাতিলাও, থেকেৰা আৰু বেঙেনা লাগিব আৰু হালধি এইকেইটা কাটিব। তাৰপিছতে আকৌ দেখাই আছোঁ ভণ্টিয়ে কি কৰি আছে, দেখাই আছোঁ বলক। এই জিনিস চাওক, ভণ্টি মানে কি নেবু দিবৰ কাৰণে মাহ প্ৰসাদ তিয়াই আছে। তো এয়া চাটত দিবলৈ মানে বস্তুখিনি আনি লৈছে। লাও আনিব আছে, সেইখিনি আনি গৈ লওক। এইখিনি হৈছে আমাৰ আইতা। কইতা বিহু লাগিছিলে গাত? নাই লগা। কিয়? বেমাৰী মানুহৰ বিহু নাই। ৱাই আইতা বোলে গাত বিহু লগা নাই, বেমাৰী মানুহ কাৰণে বোলে বিহু নেলাগে। তাৰপিছতে আকৌ মায়ে কি দিয়ে চিন্তাই মাক এই চাওক মোৰ মা পুৰা ঘৰ মোচাত পৰিষ্কাৰ ৰখাটো ব্যস্ত হৈ আছে একদম। বিহু লাগিছেনে? লাগিছে বোলে মা গাত বিহু। তো পাপা ভিতৰত আছে, পাপা আকৌ নালাগি যাবলৈ ভয় লাগে। ওচৰতে কিবা এটা কৰিব বিহু লাগিছেনে? খাব বিহু লাগিছেনে? তো এইটো আমাৰ টিকলু মিকলু ভতিজা হয়। কি খাইছিলা তুমি? দেখাই আছো, চাই থাকক। এয়া চাওক, আমি গৰুজনী নোৱাবলৈ আহিছোঁ। তো দেখা দে আকৌ উলি দে। ময়ো অলপমান নোৱাই লওঁগৈ ৰ। দোস্ত মই ধৰাছোঁ এতিয়া দিছেনে? দে তোক দেখাম দে। এডালে একেখিনি জেগাতে লেপা মাৰি দিছে। মোৰতো নিদিয়ক গাইছ দেখিছে, মই এইকেইটা আজি মালিচ কৰি দিম। ওপৰৰ পৰা কটি পাতলৈ লৈছোঁ, পাতলৈ চবকে দিম। ঘৰলৈ লৈ যাব। সিহঁতে গৰু নাই ন? গোটেইখিনি নাখানি হেপী হলে হা দোস্ত। এতিয়া আমাৰ আইতাই মোক কি খানি দিলে দেখিছেনে আপোনালোকে? এতিয়া মই আমাৰ বাঘ খানি দিম। চাওক কি গতি কৰি পেলালে।
তো গাইছ চাওক মায়ে মোৰ মূৰত কিবা গঢ়ি দিছে মা কি গঢ়িছে চকুত সোমাইছে মোৰ সোমাবই ৰস কি গঢ়ি দিছে বোলে গন্ধিঙা আৰু মা এনেকৈ বোলে বিহুত লগোৱা ভাল চুলি ভাল হয় বোলে আমাৰ দে এইজনী আমাৰ আইতা অ আইতা মাহ হালধি গঢ়িলি এতিয়া লাগিছে বিহু বিহু অঁ এতিয়াহে লাগিছে বোলে উঠনি লগাই নাছিলে মাহ হালধি গঢ়াৰ পিছতহে লাগিছে মই মাহ হালধি হেৰি খানি আছোঁ যা হ'ল যা নাই হয় দিয়ক চুলি হেৰি কৰা তো হৈ গ'ল মোৰ লগাই কাটা চাক নেগুডালতো দিব লাগিব তো চাই থাকক দেখাই আছোঁ ল'ৰাটোক বেয়াকৈ ধৰাইছে আৰু দেই চেচ আমাৰ এইটো টিকলু গৰু পোৱালি ন হা হয়নে টিকলু গৰু পোৱালি হয় এই চেচ কৰি পেলাই চা ল'ৰাটো চাওঁ মুখখন চাওঁ মুখখন চাওঁ মুখখন চাওঁ ই চেচ মা মায়ে ক'ত মায়ে মায়ে ক'ত এতিয়া আমি গা ধুংগা বুলি কোৱা দেই হৈ গ'ল কোৱা ঐ পাতিও দিয়ে আকৌ ধুনীয়াকৈ বোলে গা ধুংগা দেই হাতখন দিয়া হাতখন তো এতিয়া আমি যাওঁ গৰুজনী ল'বলৈ অঁ ইয়াত তো এতিয়া পূৰা নোৱাব আৰু লাও খা বেঙেনা খা হৈছে গাইছ এতিয়া গৰু নোৱাই কৰি হৈ গ'ল এতিয়া আমিও গা ধুই লওঁ গা পা ধুই বাকীখিনি দেখাই আছোঁ চাই থাকিব A few moments later. Hey guys, এয়া চাওক মই পথাৰলৈ আহিছোঁ মা লগত মায়ে মানে বিচাৰি ফুৰিছে শাক আজি হেনো 100 এবিধ শাক খাব লাগে তাকে এতিয়া মায়ে পথাৰে পথাৰে বিন বিনাই ঘূৰি ফুৰিছে শাক বিচাৰি কিমান পালি এতিয়ালৈ হিচাপ নাই তথাপিও অনুমান কৰি 50 বিধমান পালোঁ চাগে 50 বিধমান পালে আৰু 50 বিধ ক'ত পাবিগৈ এতিয়া তাক ঘৰততো চাই আহিছ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰ তো এতিয়া পূৰা মায়ে শাকখিনি বিচাৰি লওক আমিও হুঁচৰি গাবৰ কাৰণে ওলাই লওঁগৈ এতিয়া চাওক মই জেতুকা লগাই লৈছোঁ কি মজা ৰং হৈছে তো এতিয়া ধুমা ধুম যাই ভৰি হাত ধুই ওলাওঁগৈ চোতাল ঘৰ খাই ল'ব লাগিব ন চাই থাকক 1 hour later. আমি ওলাই গৈ হৈ গ'ল এজনী খুৰী এজনী বা মানে সৰুজনী খুৰী আৰু এয়া আমি চবেই ওলাই গৈ হৈ গ'ল দুজনীমান নাই আহাই নাই আহিবহে তো কেনেকুৱা লাগিছে লোকটো ক'ব এজনী
এনেকৈ নক'বা বহুত দুখ লাগে উঠিম বিহু ভালকৈ লাগিছে ভালে লাগিছে বোলে নিশা ক'ত গ'ল তো দেখাই আছোঁ চাইছোঁ আমি চবে ওলাই আহি গ'লোঁ এজনী ওলাচোন এজনী ওলা তাৰপিছতে বাকী দুজনী আৰু আছে এজনী তাৰপিছতে আকৌ ইজনী এতিয়া আমি চবেই আহিছোঁ হুঁচৰি গাবলৈ টকা মালিকনী মই বহুত বেয়াকৈ জোকাইছে দেই বহুত মানে কি ক'ম আৰু ইনচাল্ট A few moments later. আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ চবৰে বহুত ভাগৰ লাগিছে সেইটো কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ চব আছে এতিয়া ঘৰা ঘৰি যামগৈ আৰু যাম তাৰপিছতে আৰু শেষত নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ইমানতে সামৰিছোঁ সকলোৱে বাই বাই